নমস্কাৰ পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো এইকেইদিন যোনখিনি সেবা আৰু এছেকৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ মাজত খুব খেলিমেলি লাগি আছে যে এক্সাম হ'বনে নহয় বা এক্সামটো হ'বই ন কিয় এক্সাম পাতিম বুলি একদম কনফাৰ্ম দি দিলে মিনিষ্ট্ৰীয়ে তো এক্সাম এতিয়া 100 মাৰ্কৰ হ'ব নে 50 মাৰ্কৰ হ'ব লগতে 3টা ছাবজেক্টৰ হ'ব নে 6টা ছাবজেক্টৰ হ'ব সেইবিলাকক লৈ পেলাই একদম খেলিমেলি লাগি আছে তো সেইবিলাকক লৈ পেলাই বৰ্তমানলৈকে একো সিদ্ধান্ত হোৱা নাই যিহেতু 25 তাৰিখে ইয়াৰ ওপৰত সিদ্ধান্ত দিম বুলি কৈছিলে এতিয়া মন্ত্ৰীজনো এতিয়া অলপ বিমূৰত পৰিছে যে কোনটো ল'লে ভাল হ'ব এতিয়া ষ্টুডেণ্টে কি বিচাৰে সেইবিলাকৰ ওপৰত এতিয়া তেওঁ মন্তব্য নিজে বিচাৰিছে তেওঁ এতিয়া এটা ব্যৱস্থা কৰি দিছে যিহেতু বেছি মানুহে তেওঁক এতিয়া লগ ধৰিব নোৱাৰে কৰোনা পৰিস্থিতিৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে এটা মন্তব্য দিবলৈ তেওঁ এটা ইমেইল আইডি খুলি দিছে সেইটো ইমেইল আইডিটো মই ইয়াত স্ক্ৰীনত শ্ব' কৰি দিছোঁ ronuspegu@gmail.com আপোনালোকে তাত গৈ পেলাই তেওঁক ক'ব কি লাগে আপোনালোকক কি নালাগে আৰু কেনেকৈ এক্সাম পাতিব লাগে ময়ো আপোনালোকৰ হৈ পেলাই এটা ইমেইল পঠিয়াই দিম গতিকে এই ভিডিঅ'টো খুব শ্বেয়াৰ কৰক যাতে আপোনালোকৰ সকলোৱে গম পায় আৰু যাতে ইমেইল কৰে তেতিয়াহে আপোনালোকৰ কিবা এটা হ'ব মই নকওঁ যে আপোনালোকে এক্সামটো কেনচেল কৰিবলৈ কওক কিন্তু আপোনালোকে কেনচেল কৰিবলৈতো কেনচেল নকৰে কোনো কেছ নাই সেইকাৰণে আপোনালোকে এক্সামটো আপোনালোকে কেনেধৰণে বিচাৰে তাৰ কাৰণে আপোনালোকে কওক কি লাগে এক্সামটো পাতিবলৈ ক'ব পষ্টপন কৰিবলৈ নক'ব খালি কি বিচাৰে আপোনালোকে 3টা ছাবজেক্টৰ বিচাৰে নে 50 মাৰ্কৰ বিচাৰে নে ফুল 6টা ছাবজেক্টৰে বিচাৰে মই বিচাৰোঁ আপোনালোকে 6টা ছাবজেক্টৰে এক্সাম দিয়াটো বিচাৰক কাৰণ তেতিয়া আপোনালোকৰ ভৱিষ্যতে খেলিমেলি নহয় লাগিলে 50 মাৰ্কৰে দিয়ক কিন্তু 6টা ছাবজেক্টৰ দিলে আপোনালোকৰ তেতিয়া ভৱিষ্যতে কোনো খেলিমেলি নাথাকে ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানেই আছিল পাৰিলে শ্বেয়াৰ কৰক